নমস্কাৰ বন্ধুহত আজি আমি পানীৰ তলত ডাইভিং কৰাৰ সামগ্ৰী কি সামগ্ৰী প্ৰয়োজন আমি হেতুৰ বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে ফাৰ্ষ্টত দেখা পাব যে আমি স্পিড বোটবিলাক যে পানীত লৈ যাওঁ, স্পিড বোটবিলাক আমাৰ অফিচত থকাৰ কাৰণে আমি যেতিয়া ডাইভিঙৰ পৰা আহোঁ তেতিয়া ধুনীয়াকৈ ধুই আমি শুকাই পেলাই থৈ দিওঁ। গতিকে স্পিড বোটৰ লগত আমাৰ 4টা প্লেট থাকে, এই প্লেটবিলাক এনেকৈ ধুই পেলাই শুকাই থৈ দিছোঁ আৰু স্পিড বোটটোত ধুই আমি ধুনীয়াকৈ শুকাই থৈ দিম। সো বন্ধুহত আমাৰ ফাৰ্ষ্ট হল স্পিড বোট, সেকেন্ড আমাৰ আহিব আপোনাৰ সিলিন্ডাৰবিলাক যেতিয়া আমি ইউজ কৰোঁ, এই সিলিন্ডাৰবিলাক ইউজ কৰাৰ পিছত আমি মেচিনৰ সহায়ত ৰিফিলিং কৰোঁ। অক্সিজেন সিলিন্ডাৰ হওক বা BSR হওক ধুনীয়াকৈ ৰিফিলিং কৰি আমি সিলিন্ডাৰবিলাক ধুনীয়াকৈ বাছত আমি সোমাই থৈ দিওঁ। যিয়ে নহওক যদি আমাৰ কোনো ৰেস্কিউ হয় বা কোনোবা ফায়াৰ কল হয় তেতিয়া আমি যাতে এই সিলিন্ডাৰবিলাক ইউজ কৰিব পাৰোঁ তাৰ কাৰণে আমি ধুনীয়াকৈ ৰিফিলিং কৰি থৈ দিওঁ। সো আমাৰ যেটো হল স্কুবা সিলিন্ডাৰ, যেটো পানীৰ তলত সোমাই যোৱাৰ কাৰণে সিলিন্ডাৰ, এইটো সিলিন্ডাৰ চেক কৰা হয় কাৰণ এইটো যদি লিকেজ থাকে বা কোনো অক্সিজেন যদি কম থাকে তেনেহলে যি পানীৰ তলত যায় তাৰ কাৰণে অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এইটো চেক কৰি ললো। এইটো হল সিঙ্গেল ফেস মাস্ক আৰু আপোনাৰ এইটো হল আমাৰ এইটো মিটাৰ হয়, এইটো মিটাৰৰ সহায়ত আমি ইয়াত কিমান অক্সিজেন থাকে কিমান নাথাকে সেইটো আমি চেক কৰিব পাৰোঁ। গতিকে আমি চেক আপ কৰাৰ পিছত আমি ধুনীয়াকৈ এইটো কিমান ভৰাব লাগে ভৰাই লওঁ, নহলে আমি থৈ দিওঁ, ৰেডি কৰি থৈ দিওঁ। সো আমাৰ এইটো হল আমাৰ ডাইভিং স্যুট, এইটো আমি পিন্ধি লওঁ। পিন্ধি লোৱাৰ কাৰণটো হল যাতে পানীৰ তলত কোনোবা বস্তুৰ লগত খুন্দা খোৱাৰ পিছতো যাতে আমাৰ শৰীৰত আঘাত নহয় তাৰ কাৰণে আমি ড্ৰেছটো পিন্ধি লওঁ, কিন্তু পানী সোমাই এইটো দি। সো আমি ড্ৰেছটো পিন্ধি ললোঁ। তাৰপিছত আমাৰ এইটো শুজ হয়, এইটো জোতাটো পিন্ধি লওঁ। জোতাটো পিন্ধি লোৱাৰ পিছত আমি হাতমোজাটো পিন্ধি ললোঁ। হাতমোজাটো পিন্ধি লওঁ। তাৰপিছত আমি থাৰ্ডলি আমাৰ ফুল যেতিয়া ড্ৰেছটো পিন্ধা হ'ব তেতিয়া আমাৰ ৱেট বেল্টটো পিন্ধি লওঁ। ৱেট বেল্টটো এইটো 10 কেজি ওজন হয়, এইটো ৱেট বেল্ট 1 কেজি থাকে, কিছুমান 2 কেজি ওজনৰ এটাকৈ ৱেট থাকে। গতিকে ৱেট বেল্টটো পিন্ধি লোৱাৰ পিছত আমি ৰছী লগাই লওঁ। লগাই লোৱাৰ পিছত আমি ডাইভিঙত গুচি যাওঁ। থাৰ্ডলি আমাৰ এটা নাইফ আছে, এইটো আমাৰ চাকু হয়। এই চাকুটো আমি যদি পানীৰ তলত কোনোবা বস্তুৰ লগত যদি ফাঁচি যাওঁ তেনেহলে সেই বস্তুটো আমি পটককৈ কাটি পেলাই আমি ওপৰত গুচি আহোঁ। এতিয়া বন্ধুহত আমি অক্সিজেন সিলিন্ডাৰ লগোৱাৰ পিছত আমাৰ তাৰ লগত থাকে আৰু ফুল ফেস মাস্ক, এইটো ফুল ফেস মাস্ক হয়। এইটো আমি ইয়াত ভাল সুবিধা এটা আছে, লাইট আছে। যেতিয়া আমি বহুত ডিপত গুচি যাওঁ, পানীৰ তলত গুচি যাওঁ তেতিয়া আমাৰ লাইটটো জ্বলি যাব। লাইটটো আমি অন কৰাৰ সিস্টেম এটা আছে, অন কৰি দিলে অন হ'ব আৰু অফ কৰি দিয়াৰ পিছত অফ হৈ যায়। গতিকে আমি অন অফ কৰি ল'ব পাৰোঁ তলত। সো থাৰ্ডলি আমি বাছত এনেকৈ ধুনীয়াকৈ সিলিন্ডাৰবিলাক সজাই থওঁ, ৱেট বেল্ট, তাৰপিছত নাও, স্পিড বোট প্লাছ আপোনাৰ আমাৰ প্লেট আৰু আপোনাৰ লাইফ জেকেট সব আমি সজুৱাই আমি এনেকৈ ৰাখি থৈ দিওঁ। আৰু ধুনীয়াকৈ ৰাখাৰ পিছত আমি আমাৰ ৰেস্কিউ কাৰ্যত ওলাই যাওঁ, বা যিকোনো কাৰ্যত আমাৰ ৰেস্কিউ বা ফ্লাড ৰেস্কিউ বা যিকোনো কাৰ্যত আমি ওলাই যোৱাত আমাৰ সুবিধা হয়। গতিকে আমি এনেকৈ আমি পুৰা পৰিপাটিকৈ ৰাখি থৈ দিওঁ। সো বন্ধুহত আপোনালোকে মোৰ ভিডিঅ'টো আশা কৰোঁ ভালেই পাইছে। যোৱা ভিডিঅ'ত আপোনালোকে বহুত সঁহাৰি জনাইছে। গতিকে ভাবিলোঁ আৰু এটা ভিডিঅ' বনাওঁ, আপোনালোকে নিশ্চয় মোক উৎসাহিত কৰিছে। গতিকে সেকেন্ড আৰু এটা ভিডিঅ' বনাই দিছোঁ। চাওক এনেকৈ আমি ডাইভিঙৰ কাৰণে ৰেডি হৈ যাওঁ আৰু পানীত নাৱৰ লগত মেচিনটো লগাই আমি টেষ্ট কৰোঁ। এনেকৈ বহুত মানুহ থাকে, মানুহবিলাক ৰখি থাকে। যেতিয়া পানীৰ তলত পানীত ডুব খাই যায় তেতিয়া মানুহজনক আমি যেতিয়া উদ্ধাৰ কৰোঁ, আমাক ডুবাৰু বুলি কয়। কিছুমানে ডাইভিং কৰি আছে, কিছুমানে SDRF বুলি জানে, কিছুমানে NDRF বুলি কয়। কিন্তু একচুৱেলি আমি SDRF, ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, আসাম, অনলি ফৰ আসাম। আৰু আমি এনেকৈ অসমৰ যিকোনো প্ৰান্তত যদি ডাইভিং কেছ হয় তেনেহলে আমি গুচি যাওঁ। ধন্যবাদ বন্ধুহত। জয় অসম।